সহযোগ কৰিছে অমিত চিমেণ্ট চিমেণ্টিং পাৰফৰ্মেন্স। আমাৰ ঘৰ সেইটো কথা গম পালা যিটো আমি আজীৱন লুকুৱাই ৰাখিব লাগিব। মোক যে বিশ্বাস কৰিলে এই কাৰণে মোৰ ভাল লাগিছে। আৰু তুমি যে নিয়ৰক খুৱাব পাৰিলা সেইকাৰণে আমাৰ ভাল লাগিছে। ধন্যবাদ। তাই তোমাৰ মনটোক বুজি পায় ন? মানে আমি সকলোৱে মিলি তাইক বুজাই বলে পৰা নাছিল। হলেও তাইৰ মনটো শিশুৰ নিচিনা আৰু শিক্ষয়িত্ৰী হিচাপে মই ছাত্ৰ ছাত্ৰীক বুজোৱাত ভাল। আকাশী ভাত খাই যাব লাগিব কিন্তু। নাই নাখাও, দেউতা ৰৈ থাকিব নহয়, তেওঁ আৰু মই একেলগে খাওঁ। নিয়ৰে তোমাক পাই সাহস পাইছে। কাইলৈ আহিব লাগিব কিন্তু। ৰিয়া স্কুল আছে যে। কাইলৈ তুমি স্কুল যাব নালাগে দিয়া, ইয়ালৈকে আহিবা, মই তোমাৰ ক্লাছ কেইটা কৰি দিম। তাৰমানে তই চিয়ৰ নহয় যে জয়ন্ত খুৰাৰ পৰিয়ালৰ কোনোবা মানুহ এই ষড়যন্ত্ৰটোৰ লগত জড়িত নাই? নহয় বিবেক, মানুহগৰাকীৰ কথা শুনি আমি খুৰাহঁতৰ পৰিয়ালক এনেই সন্দেহ কৰিছো। বৰ বেয়া কথা হল। ময়ো খঙতে তেওঁলোকক বৰ বেয়াকে কলো নহয়। এতিয়া কি কৰা যাব? বুজাই দিম খুৰাহঁতক। নহয়, ভুল মই কৰিছো হৃদয়। তই তেওঁলোকক বেয়া ব্যৱহাৰ কৰা নাছিলি, গতিকে ক্ষমা মই তেওঁলোকক নিজে খুজিব লাগিব। দাদা, আপোনাক এটা কথা কবলগীয়া আছিলে। কোৱাচোন। মানে দেউতাই মোক ৰিয়াক লগ কৰিবলৈ পাৰ্মিশ্যন দিছে। আপুনি যদি বেয়া নাপায় মই ৰিয়াক লগ কৰিবলৈ যাব পাৰিমনে? কি হ'ল মনে মনে থাকিলি যে? পাগল হ'ল নেকি তই? এইটো কিবা সুধিবলগীয়া কথা নেকি? তুমি আজিয়ে গৈ ৰিয়াক লগ কৰা? আৰে ৰিয়া তোমাৰ সন্তানৰ নিচিনা, তাইৰ লগত তোমাৰ আবেগ জড়িত হৈ আছে বাবেইতো তুমি ৰিয়াৰ কাষত থাকি সুখী হোৱা। মই তোমাৰ সুখৰ মুহূৰ্তবোৰ কিয় কাঢ়িব বিচাৰো কোৱাচোন? ধন্যবাদ দাদা, বহুত বহুত ধন্যবাদ। তুমি আমাৰ ঘৰৰ সৰু বোৱাৰী, তুমি সুখী হৈ থাকিলে ডাঙৰ হিচাপে মই সুখী হম। যা, তাইক লৈ যাবি। যাম। খুৰাই এইটো কি কাম কৰিলে বাৰু? স্বাগতাবক আকৌ ৰিয়াৰ ওচৰলৈ আহিবলৈ দিলে। তেওঁ আহিবই দিয়াচোন, ৰিয়াৰ ওপৰত তেওঁৰ অধিকাৰ আছে। ইয়াত অধিকাৰৰ কথা নাহে। আকাংক্ষা, তুমি ইমান খং কিয় কৰিছা? স্বাগতা ৰিয়াৰ ওচৰলৈ আহিলে স্বাগতাও সুখী হব আৰু ৰিয়াও সুখী হব। সেইটো ভাবিয়ে এখেতে স্বাগতাক ৰিয়াৰ ওচৰলৈ আহিবলৈ অনুমতি দিছে, কিন্তু তুমি হেঙাৰ হৈ সিহঁতৰ সুখ কাঢ়িবলৈ কিয় বিচাৰিছা? ময়ো স্বাগতাবৰ সুখৰ কথা ভাবো, কিন্তু স্বাগতাবৰ সুখৰ কথা ভাবিবলৈ গৈ মই এখন ঘৰলৈ আহিবলগীয়া সুখবোৰ ধ্বংস হবলৈ নিদিওঁ। আপুনি আচলতে খুৰাক এই আইডিয়াটো দিবই নালাগিছিল। আমি আকাশীৰ লগত ৰিয়াক ক্লোজ কৰিবলৈ যত্ন কৰি আছো, আপুনি আকৌ স্বাগতাবক মাজত সোমাব বিচাৰিছে। আকাংক্ষা, মই আৰু এখেতে স্বাগতাক সেইখিনিহে দিব বিচাৰিছো যিখিনিত তাইৰ অধিকাৰ আছে। আৰু স্বাগতাই ৰিয়াক কেৱল লগ ধৰিবলৈহে আহিব, লগত নিবলৈ অহা নাই। আকাংক্ষাও অলপ ঠাণ্ডা হোৱাচোন, খুৰী কিমান খং কৰে নেকি? হ'ব দিয়া, স্বাগতাবো আহিব, ৰিয়াক লগ কৰিব আৰু গুচি যাব। কথাবোৰ বেয়া হবলৈ গৈ আছে। স্বাগতে ৰিয়াক লগ কৰিয়ে বাদ নিদিয়ে, এখন ঘৰলৈ সঘনাই আহি থাকিব। যিহেতু স্বাগতে ৰিয়াক বহুত ভাল পায়। ঘনাইতো আহিবই, তাতেনো কি হ'ল? তুমি অলপ কথাবোৰ বেছিকৈ চিন্তা কৰি আছা। তুমি বুজা নাই অনুপম, স্বাগতা বেছিকৈ আহি থাকিলে মই আকাশীক যিটো স্থানত ৰাখিব বিচাৰিছো সেই স্থানটো স্বাগতে লৈ ল'ব। কেনেকৈ ল'ব?
স্বাগতাবৰ বিয়া হ'ল তেওঁ আকৌ সাগৰদাৰ সাগৰদাৰ পত্নীৰ স্থানৰ কথা কোৱা নাই ৰিয়াৰ মাকৰ স্থানৰ কথা কৈছো এবাৰ আকাশে ৰিয়াৰ মাকৰ স্থান লোৱাৰ পাছত সাগৰদাৰ মনটো সলনি হ'ল হয় এতিয়া তুমি কি কৰিবানো কৰিবই লাগিব এখন ঘৰৰ সুখতকৈ স্বাগতৰ সুখ ডাঙৰ নহয় আৰু ইমানবোৰ কষ্ট মই অথলে যাবলৈ নিদিওঁ প্ৰয়োজনত মই যিকোনো কাম কৰিব পাৰোঁ আৰু কিবা ল'বলৈ আছে নেকি চাওচোন কি ল'ব পাৰি ৰাস্তাত খোজকাঢ়ি গৈ থাকোঁতে কিবা দেখিলে লৈ ল'ম ফুলখিনি ধুনীয়া ন আৰু কি ল'ব পাৰি আৰু কি লোৱা যায় বিৰিয়ানী লৈ লওঁ নেকি কথাও যে কয় নহয় ৰিয়া এতিয়া হ'বলৈ বিৰিয়ানী খাব পৰা হৈছে হ'ব আৰু বলক আৰু একো ল'ব নালাগে বহুত ল'লো হৈ গ'ল মোৰ সোনকালে ৰিয়াৰ ওচৰত যাবলৈ মন গৈছে বহুত সুখী ন তুমি নহম নেকি এতিয়াৰ পৰা ৰিয়াক আৰু মনে মনে লগ কৰিব নালাগে মোৰ যেতিয়াহে মন যায় তেতিয়াই মই ৰিয়াক লগ কৰিম এক ছেকেণ্ড ৰবা মোক আকৌ পাহৰি নাযাবা যি দেখিছো ৰিয়াৰ ওপৰত মোৰ হিংসাই হ'ব এতিয়া মোৰ হিংসা হয় যদি হওক তথাপি তুমি এনেকৈ সুখী হৈ থাকিব লাগিব এনেকৈ খোলা মনেৰে হাঁহি থাকিব লাগিব স্বাগতা এটা কথা কওঁনে অঁ যোৱাৰ সময়ত চিটি বাছত যাওঁ নেকি ভৰিখন বিষাই গৈছে হ'ব বলক এতিয়া তুমি বেগত কাপোৰ ভৰাইছা যে আগতীয়াকে কিছু কাপোৰ ভৰাই থৈছো কোনদিনা এইখন ঘৰ তাৰ ঠিকটো নাই তুমি আকৌ কিয় যাবা মই তোমাক কিবা এটা কথা সুধি আছো কৃষ্ণা মই বুজি পাইছো আৰু স্বাগত আৰু হৃদয়ৰ প্ৰতি তোমাৰ মৰম দেখি মই সকলো বুজি পাইছো হৃদয়ে মোক চুলিত ধৰি চুচৰাই উলিয়াই দিলেও তুমি তাৰেই পক্ষ ল'বা হৃদয়ে তেনেকুৱা কাম কেতিয়াও নকৰে স্বাগতাইও নকৰে বুলি কৈ দিয়া আজিকালি হৃদয়তকৈ বেছি তুমিহে স্বাগতাক বুজি পোৱা তাই সুখী হবলৈ কিয় জয়ন্ত খুৰাৰ ঘৰত যাবলৈ দিছা হৃদয়ক বজাৰ কৰিবলৈ পইচা দিছা মোক বেয়া পাই নাথাকিব বৌ বহুত ডাঙৰ ভুল হৈ গ'ল মোৰ মই নিজকে এতিয়াও ক্ষমা কৰিব পৰা দিয়াচোন ইমান বুজা ছোৱালী হয় এনেকৈ কান্দি থাকে নেকি তাই দিনে ৰাতিয়ে কান্দিয়ে থাকে স্বাগতা ৰিয়াই আকাশীক বহুত ভাল পায় আৰু খুব কম সময়ৰ ভিতৰতে ৰিয়া আকাশীৰ আপোন হৈ পৰিছে আৰু এনেকে ৰিয়া আৰু আকাশীক খেলি থাকিলে আমাৰ ঘৰখন সুখী হৈ থাকে বেয়া লাগে তাক তুমি যিমান বুজি পোৱা তাৰ আধাও যদি তুমি মোক বুজি পালাহেঁতেন মই চাগে সুখত থাকিলোহেঁতেন মই তোমাক বুজি পাওঁ সেই বাক্যটো আগতে শুনিলে ভাল লাগিছিল এতিয়া হাঁহি উঠে মই বুজি পালো
হৃদয় আৰু স্বাগতাই হাজাৰ ভুল কৰিলো তুমি সিহঁতক ঘৰৰ পৰা উলিয়াই নিদিয়া গতিকে নিজে সাজু হৈ থকাই ভাল কোন মুহূৰ্তত ঘৰ এৰি যাব লাগে তাৰতো ঠিক নাই মোৰ সন্তানে চাগে কেতিয়াও এইখন ঘৰৰ মুখেই দেখা নাপাব মোক বেয়া পাই নাথাকিব বৌ বহুত ডাঙৰ ভুল হৈ গল মোৰ মই নিজকে এতিয়াও ক্ষমা কৰিব পৰা নাই বৌ নিয়ৰ এইবোৰ বাদ দিয়াচোন ইমান বুজা ছোৱালী হয় এনেকৈ কান্দি থাকে নেকি তাই দিনে ৰাতিয়ে কান্দিয়ে থাকে স্বাগতা অনুশোচনাৰ বাবে তাই ভালদৰে খোৱা বোৱা কৰিবই পৰা নাই সেই কথাবোৰ মই পাহৰিব পৰা নাই বৌ কিন্তু আমি পাহৰি গলো নিয়ৰ শুনা সাগৰ দা আৰু অনুপম দা তোমাৰ বাবে যি ময়ো একেই আৰু ভণ্টিৰ অপৰাধবোৰ ক্ষমা কৰাটোৱে এজন ককাই তুমি কান্দি নাথাকিবা নিয়ৰ বৌ আজি আপুনি মনে মনে আছে যে আমি অহাৰ কাৰণে বেয়া পোৱা নাইতো হা নাই নাই কিয়নো বেয়া লাগিব বিৰাট ভাল লাগিছে মাত্ৰ আমি এখনে আনখন ঘৰৰ সুখৰ কথা চিন্তা কৰিলেই হ'ল এনেদৰে বৰ্তমান আকাংক্ষা এখন ঘৰৰ আদৰ্শ বোৱাৰী আদৰ্শ বোৱাৰী এজনী এইখন ঘৰলৈ অনাৰ চেষ্টাহে কৰি আছো যদি কোনেও বিধি পথালি নিদিয়ে আৰু ৰিয়া ক'ত আছে আপোনাৰ নয়নৰ ৰুমত আছে বলক ব'লা আহা খুৰী কি হ'ল আকাংক্ষা বৌক অকমান বেলেগ যেন লাগিছে যে গাটো ভাল নহয় তাইৰ আকাশীবা তুমি স্বাগতা কেতিয়া আহিলা হ'ল অকমান সময় তুমি ৰিয়াৰ লগত যে ৰিয়া আকাশীক বহুত ভাল পায় আৰু খুব কম সময়ৰ ভিতৰতে ৰিয়া আকাশীৰ আপোন হৈ পৰিছে আৰু এনেকে ৰিয়া আৰু আকাশীক খেলি থাকিলে আমাৰ ঘৰখন সুখী হৈ থাকে এটা কাম কৰো ৰিয়া আকাশীৰ লগত খেলি লওক তাৰপাছত নালাগে নালাগে স্বাগতা ইমান হেঁপাহেৰে ৰিয়াক লগ কৰিবলৈ আহিছে মই পাছতো খেলিব পাৰিম তাৰে সুখখিনি মই মাজত সোমাই বাধা দিব নোৱাৰো নহয় ৰিয়া মোক কেতিয়া ভেন্টিলেশ্যনত ভৰাই দিয়া মোৰ বৰ গৰম উঠিছে মই থাকিব পৰা নাই হে ভেন্টিলেশ্যন আপুনি দেখোন খোজকাঢ়ি ইয়ালৈ আহিছে আপুনিতো ভেন্টিলেশ্যনত সোমাবলগীয়া মানুহ নহয় নহয় মোৰ গৰম লাগিছে প্ৰেছাৰ বাঢ়িছে চাগে মোক যেনে তেনে সুমুৱাই দিয়াচোন দেখিছে বৌ বেলেগক সুখ দিয়াটো আমাৰ ঘৰৰ আদৰ্শ আৰু সেই আদৰ্শ আকাশে বুজি পায় কোন আহিছে ৰিয়া কোন আহিছে বুলি কি হৈছে हेलो मिथिलावासी प्रणाम अहाँ सबके आ एकटा विवाह के गीत सुना रहल छी बहुत नीक गीत छै नीक लागत तऽ लाइक सब्सक्राइब कऽ के अपन आशीर्वाद देव और इंस्टाग्राम पर हमरा फॉलो करब धन्यवाद अहाँ सबके पीपरा का पात आकाशाही लागी गेला भालरी बाह ए बसात पीपरा का पात आकाशाही लागी
लागी गेला भालारी बाहे बासात यों ताही ताड़ा बाबा पलंगा ओछाओला सुतला बड़ा निश्चिंत ताही ताड़ा बाबा पलंगा ओछाओला सुतला बड़ा निश्चिंत आई है माई है परा है परोसिन बाबा के दिया ने उठाइयो आई है माई है पर है परोसिना बाबा के दिया ने उठाइयो जिनका के घर बाबा कन्याकुमारी सहकना सुतला निश्चिंत जिनका के घर बाबा कन्याकुमारी सहकना सुतला निश्चिंत सेहो सुनी बाबा तू रता उठी पड़ला चले भेला मुगा मांगे रयो दक्षिणा खोजल बाबा पश्चिमा खोजल खजियला मगह मांगे रयो दक्षिणा खोजल बाबा पश्चिमा खोजला खजियला मुगह मांगे रयो सीता जुगत बेटी बड़ा नाही भेटला अब सीता रहती कुमारी सीता जुगत बेटी बड़ा नाही भेटला अब सीता रहती कुमारी जाइयो यो बाबा नगर अयोध्या जहाँ बसु राजा दशरथ राजा दशरथ
जी के चारी बालक छानी जेठाही तिलक चढ़ावयो। राजा दशरथ जी के चारी बालक छानी जेठाही तिलक चढ़ावयो। श्यामल बरन जूनी भूलबैयो बाबा श्यामल छठी श्री रामयो। श्यामल बरन जूनी भूलबैयो बाबा वह छठी श्री भगवानयो। कहाँ माँ बैसत बाबा आ जाना बाजना। कहाँ माँ बैसत बारियातयो। कहाँ माँ बैसेबै बाबा समधि राजा दशरथ। कहाँ माँ बैसेबै श्री रामयो। कहाँ माँ बैसेबै बाबा समधि राजा दशरथ। कहाँ माँ बैसेबै श्री रामयो। गाछी बैसेबै बेटी आ जाना बाजाना। दरवाजा बैसेबै बारियातयो। सिंहासन बैसाएब बेटी समधि राजा दशरथ। कबारा बैसाएब श्री रामयो। सिंहासन बैसाएब बेटी समधि राजा दशरथ। कबारा बैसाएब श्री रामयो। किए भोजन देवनी आ जाना बाजना। किए भोजन देव बारियातयो। किए भोजन देवनी बाबा समधि राजा दशरथ। किए भोजन देव श्री रामयो। किए भोजन देव श्री रामयो। भात भोजन देव बेटी आ जाना बाजाना। चूड़ा
देबा बाड़ियातयो भात भोजन देबा बेटी आजन बाजन चूड़ा भोजन देब बाड़ियातयो खोआ भोजन देब बेटी समधि राजा दशरथ खीरा भोजन देब श्री रामयो खोआ भोजन देब बेटी समधि राजा दशरथ खीरा भोजन देब श्री रामयो कथिल संबोधब बाबा आजाना बाजना कथिल संबोधब बाड़ियातयो कथिल संबोधब बाबा समधि राजा दशरथ कथिल संबोधब श्री रामयो कथिल संबोधब बाबा समधि राजा दशरथ कथिल संबोधब श्री रामयो तकाल संबोधब आजना बाजना धोतिल संबोधब बाड़ियातयो तकाल संबोधब आजना बाजना धोतिल संबोधब बाड़ियातयो दान दहेज दाए समधि राजा दशरथ सीताल संबोधब श्री रामयो दान दहेज लाए समधि राजा दशरथ सीताल संबोधब श्री रामयो तिला ओ कुशलाए बैसाला जानकारी की मोती जाका झहरानी मोरायो तिला ओ कुशलाए बैसाला जानकारी की मोती जाका झहरानी नोरायो सीता के देखी देखी झकती जा नकारी की मोती जाका
जहरानी नोरयम सीता के देखी देखी झकाथी जानकारी की मोती जाका जहरानी नोरयम सीता जुगुत बड़ा नाही भेटला नाही भेटला जमाएम सीता जुगुत बेटी बड़ा नाही भेटला नाही भेटला जमाएम सीता जुगुत आबध पूरा भेटला अतहि सा लाऊ जमाइयम सीता जुगुत आबध पूरा भेटला अतहि सा लाऊ जमाइयम राजा दशरथ जी के चारि बालक छानी एक श्यामल तीन गौरयम राजा दशरथ जी के चारि बालक छानी तीन गौर एक श्यामलयम गोरही देखी जोनी भूला भैयो बाबा श्यामल के मुकुटा चढ़ावयम गोरही देखी जोनी भूला भैया बाबा श्यामल के मुकुटा चढ़ावयम देश देश के वीरा लोक आएला सब छुबी छुबी चली गयम देश देश के वीरा लोक आएला सब छुबी छुबी चली गयम वशिष्ठ मुनि संग आएला दुई बालक धनुष देखी कर उत्फालयम वशिष्ठ मुनि संग आएला दुई बालक धनुष देखी कर उत्फालयम जखनाहि रामचंद्र धनुष
उठाओला सिया गले डालू जयमालयो जखनाही रामचंद्र धनुष उठाओला सिया गले डालू जयमालयो तखनाही मची गल